এই মাদার চোদক আজি মোৰ লেংগুৱেজ বেয়া হ'ব কাৰণ লেংটা কৰি কোবাক চোৰৰ বাচ্চাক ইয়াক লেংটা কৰি কোবাব লাগে আৰু কোবাই ফেলে ইয়াক থানাত দিব লাগে। হাই গাইজ, ভালে আছে আপোনালোকে? মোৰ মাতৃভাষাত মই আজি ভিডিঅ' বনাম আৰু মোৰ চেণ্টিমেণ্টটো আজি আপোনালোকে বুজিব কাৰণে চেষ্টা কৰিব। অকণমান লম্বা হ'ব ভিডিঅ'টো, কিন্তু পূৰা ভিডিঅ'টো চাই যাব। মোৰ মোবাইল স্ক্ৰীণত এটা ভিডিঅ' চলি আছে। এইবোৰ মানুহৰ কাৰণে সমাজখন গন্ধাতছে গন্ধা হৈ গৈছে, একদম বেয়া হৈ গৈছে। ইয়াৰ বয়স চাইছেনে আপুনি? আৰু যোনজন ছোৱালীক লৈছে ইয়াত চাগে ইয়াৰ ৱাইফ হ'ব কি হ'ব নাজানো মই। সি কেনেকুৱা ৱাৰ্ড ব্যৱহাৰ কৰিছে। আৰু এই ছ'চিয়েল মিডিয়াত সকলো ধৰণৰ সৰু ল'ৰাৰ পৰা 10 বছৰৰ ল'ৰাৰ পৰা বুঢ়া মানুহলৈকে থাকে। আৰু এই ধৰণৰ যদি ব্যৱহাৰ, এই ধৰণৰ যদি কথা কোৱা হয় ছ'চিয়েল মিডিয়াত, তে আমি সমাজত যুৱ সমাজক কি শিকাম? এই মাদাৰ চোদক আজি মোৰ লেংগুৱেজ বেয়া হ'ব কাৰণ মই আছোঁ চাওক পূৰা চুনচান জেগাত আছোঁ, এনেকুৱা জেগাত আছোঁ যে কোনো মোৰ ভাষা শুন নাপায়। এই মাদাৰ চোদক য'তে নাপায় কিয় আপোনালোকে লেংটা কৰি কোবাক চোৰৰ বাচ্চাক। ইয়াক লেংটা কৰি কোবাব লাগে আৰু কোবাই ফেলে ইয়াক থানাত দিব লাগে। ইয়াৰ কাৰণে চাৰা জাতিটো মানে এইবোৰ মানুহৰ কাৰণে, এনেকুৱা কণ্টেণ্ট ক্ৰিয়েটৰৰ কাৰণে, নিজকে কণ্টেণ্ট ক্ৰিয়েটৰ বুলি কয় চোৰৰ বাচ্চা, এইবোৰ কণ্টেণ্ট ক্ৰিয়েটৰৰ কাৰণে মানে জাতিটো ধ্বংস হৈ গৈছে। এইবোৰ মানুহৰ কাৰণে জাতিটো ধ্বংস হৈছে। আৰু এই জাতি বচাব লগা হ'লে আপোনাৰ মাত উঠাব দৰকাৰ, আপোনাৰ শ্বেয়াৰ দৰকাৰ। যিমান শ্বেয়াৰ কৰিব সিমান প্ৰশাসনৰ যাই পাব লাগে। আৰু এই মানুহজনক উঠাব লাগে। মোৰ দাবী এই মানুহজনক উঠাব লাগে আৰু এই মানুহজনক শাস্তি দিব লাগে যে এই ধৰণৰ ছ'চিয়েল মিডিয়াত এই ধৰণৰ মানে অশ্লীল ভিডিঅ' পোষ্ট কৰি থাকে। ভিডিঅ' ভাইৰেল নাযায়, ভিডিঅ' কণ্টেণ্ট ভাইৰেল নাযায়। ভাই ভাল কথা শিকা মানুহক, ভাল ৰাস্তা দিয়া, কিয় ভাইৰেল নাযাব ভিডিঅ'? প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো চাওক কি ৱাৰ্ডবোৰ তেওঁ ব্যৱহাৰ কৰিছে। কৈছে রে আমি বলে লো কোয়ালিটির মাল ব্যবহার করি, দেখছে হাই কোয়ালিটি মানে পাওয়ার দায় আলাদা। চালে কি ক'ব আপোনালোকে? ফুল কমেণ্ট কৰি জনাব কি ক'ব। আৰু কমেণ্টত সকলোৱে শ্বেয়াৰ কৰিছে নাই একবাৰ প্লিজ কমেণ্ট কৰি জনাব। আৰু এইজন মানুহক প্ৰশাসনৰ হাতলৈ দিব লাগে। মোৰ লগত সকলো যিমানখিনি যুৱ সমাজ আছে তেওঁলোকৰ দায়িত্ব যে এই ব্যক্তিজনক প্ৰশাসনৰ হাতত তুলি দিয়াৰ দায়িত্ব আপোনালোকৰ। তো ভিডিঅ'টো বেছি শ্বেয়াৰ কৰিব আৰু পাৰিলে ভিডিঅ'ত কমেণ্ট কৰি জনাব। জয় অসম, জয় হিন্দ।